নমস্কাৰ বন্ধুসকল, আজি ৰকি ভাই কি খেল পাতিছে আহক অলপ জানুগৈ। কি খেল মানে হ'ব? এখন হ'ব আপোনাৰ মাইকী মানুহৰ মিউজিকেল চেয়াৰ বুলি কোৱা হয়। মিউজিকেল চেয়াৰ মানে আপোনাৰ এই চেয়াৰ কেইখনত এনেকুৱা চিষ্টেমত যাব লাগিব, মানে প্ৰতিটো মানুহ যে ইয়াত ৰাউণ্ড বাই ৰাউণ্ড ঘূৰিব লাগিব। ইয়াত ঘূৰাৰ পিছত আমাৰ মানে মই হুইচেল বজাব লাগিব। যদি মানে হুইচেল এবাৰ ৰানিং কৰাই দিলোঁ, ৰানিং কৰাই দিয়াৰ পিছত যোন মানে ধৰ চলি থকা অৱস্থাত মই হুইচেল বজাই দিলোঁ, ৰৈ যাব বা চেয়াৰত বহি যাব লাগিব। প্ৰতিটো চেয়াৰৰ পৰা আপুনি আঁতৰিব নোৱাৰিব। যোনে মানে বহি যাব পাৰিব সি থাকিব, আৰু যোন খাৰা হৈ যাব তাক উলিয়াই দিয়া হ'ব। বেছি প্ৰব্লেম নকৰি সেইখন ষ্টাৰ্ট কৰিম। কথা মাৰোঁতে আপোনাৰ এই ছোৱালীজনী হেৰি গৈছিলে। শুকানে ঘণ্টাকে পাইছোঁ দেই। ইতিমধ্যে আমাৰ এই চেয়াৰ মিউজিকেল চেয়াৰ খেলখনত এখন চেয়াৰ দুগৰাকী মহিলা আছে। তাৰ ভিতৰত যোনে এই চেয়াৰখনত বহিব পাৰিব সিয়ে উইনাৰ হ'ব, আৰু ছেকেণ্ড উইনাৰ আমি ৰখা হ'ব। দুজনী আছে নহয়? দুজনী আছে, আপুনি চাই লওক। দুজনী আছে, এখন চেয়াৰ আছে। বাৰু আহক আমি খেলটো ষ্টাৰ্ট কৰোঁ। ঠিক আছে। আমাৰ ইতিমধ্যে মিউজিকেল চেয়াৰ খেলখনত আমাৰ ফাৰ্ষ্ট উইনাৰ আছিলে, আপোনালোকে চাই লওক। ছেকেণ্ড পাই গৈছে। আহক আপোনালোকে, মই আপোনাক প্ৰেছ দি আছোঁ। আমাৰ ইতিমধ্যে উইনাৰ মিউজিকেল চেয়াৰ খেলখনত উইনাৰ হৈছিলে স্কোৱাড হাফ লিটাৰ, আৰু ছেকেণ্ড হৈছিলে আপোনালোকে ভিডিঅ'টো গেমটো খেলি কেনেকুৱা পাইছে? মই মানে গেমটো খেলি ভাল লাগি আছে। আপোনালোকে গেম চাই পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, লগতে কমেণ্ট কৰি দিব। গ'ল ন? আপুনি কিন্তু খেলখন বেয়া কৰিলে। চেনিমিটি চল লৈ আছিলোঁ, মাজতে আপুনি হুইচেল বজাই দিয়ে, বেয়া কৰিছে কামটো।